सदा वीडियो सारे को व्यूअर्स से भाई थैंक यू गाइस तो अभी पहुंचा इधर हां अभी व्यूअर्स पहुंच गया और हम लोग फोटो का वीडियो কৰিব নিদিলে सो যেতিয়া এতিয়া এবাৰ চাই লওক টু হেল্ল फ्रेंड्स एंड वेलकम बैक टू माय YouTube चैनल भास्कर हुकाय तो गाइस আজি ভিডিওটো মানে বহুত ইন্টারেস্টিং হ'ব আৰু স্কিপ নকৰিব প্ৰথমবাৰ শেষলৈকে চাই থাকিব তেতিয়াহে গম পাব ন ইন্টারেস্টিং বস্তুটো কি হয় আৰু কি বুলি কয় মানে কোন ইন্টারেস্টিং হ'ব মানে কেনেকুৱা ধৰণৰ ইন্টারেস্টিং হ'ব সো ভিডিওটো প্ৰথমবাৰ শেষলৈকে চাই থাকক স্কিপ নকৰিব তেতিয়াহে গম পাব আৰু পিছত স্কিপ কৰি চালে গম নাপাব পিছত মোক নকব যে ইন্টারেস্টিং একোৱে নাপালো সো গাইস তো বলক প্ৰথমে কি কয় ঘৰৰ পৰা ওলাই যাওঁ তো আৰু বৰ্তমান গাইস আমি ঘৰৰ পৰা ওলাই আহিলো আৰু আহি পেলাই ইয়াত ডিউটি আছে মোৰ লগত ডিউটি আৰু আমি বৰ্তমান যাম কৰবাত কলৈ যাম গম পাব ভিডিওটো চাই থাকক আৰু প্ৰথমে আমি আমাৰ ঘৰৰ নিচে কাষতে থকা শিৱ মন্দিৰত আহিছো আৰু এফালে দেখিছে দেখা নাই আৰু দেখিব অলপ পাছত চাইকেলখন প্ৰথমে থ'লে মানে পাছত দেখিব নিচে কাষতে থকা ঘৰৰ শিৱ মন্দিৰত আহিছো প্ৰথমে চাইকেলখন ষ্টেণ্ড কৰি লওঁ ইফালে চাইডত হ'ব আৰু ইয়াত শিৱ মন্দিৰ পাইছে সেইখন সোণাই নদী কাষতে আছে সেই সোণাই নদীখনত প্ৰথমে ভৰিকেইটা ধুই লওঁ তাৰপিছত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম তাৰ পৰা ইয়াত সেৱা এটা ল'ম তাৰপিছত ক'ৰবাত আকৌ গুচি যাম নাজানো ক'ত যাম গম পাব আৰু ইয়াত দেখিছে খুব সুন্দৰকৈ মানে সাঁকো বনাই দিছে এইখন সাঁকো বুলিয়ে কৈছে দিয়কচোন বাঁহৰ যেতিয়া ইণ্টাৰেষ্টিং সাঁকো দেখিছেনে এইখন আৰু চাওক না কিমান সুন্দৰ সঁচাকৈ আৰু এইখন হৈছে সোণাই নদী সেয়া মন্দিৰত সোমালোঁ তাৰপিছত ফুল লৈ প্ৰসাদ খালোঁ আৰু এতিয়া বৰ্তমান খাইছোঁ চাহ আৰু ইয়াত বেছি দেৰি নকৰোঁ যিহেতু আমি যাব লাগিব নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত কৈ দিলোঁ বাৰু বহুত মানে ঘূৰিব লাগিব নগাঁও যাম যিহেতু আৰু ইয়াত বেছি দেৰি নকৰোঁ আৰু এফালে দেখিছে চাহ তাহ বনাই আছে ইয়াত আৰু আমি এতিয়া বৰ্তমান খাইছোঁ চাহ আৰু গাইছ আমি এনেকৈ আহিছোঁ খুব সুন্দৰ গাঁৱৰ পৰিৱেশে আহি আছে এইখন হৈছে সোণাই নদী মোৰ নিচেই কাষত আছে মোৰ বাওঁ চাইডে আৰু আমাৰ গাঁৱৰ ওপৰতে যোনখন সোণাই নদী গৈছে সেইখনেই হৈছে এইখন সোণাই নদী আৰু ফাইনেলি গাইছ আমি আহি একদম খুব সুন্দৰ লগত ঠাইডোখৰ পাই গ'লোঁ নাম হৈছে বৰদুবীয়া শিৱ মন্দিৰ পাই গ'লোঁ ফাইনেলি এইটো হৈছে গেট মন্দিৰৰ গেট আৰু দেখিছে গাইছ চাওক না খুব সুন্দৰ সঁচাকৈ আৰু কিমান গাড়ী মটৰ ৰখি আছে মই বেক কেমেৰা দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক যে মেইন গেট মানে গেটটো বনাইছে খুব সুন্দৰকৈ চাওক সঁচাকৈ খুব সুন্দৰ লাগিছে সঁচাকৈ কি ক'ব সঁচাকৈ একদম খুব সুন্দৰ লাগিছে আৰু এইখন হৈছে দলঙৰ ওপৰত আমি আহি আছোঁ সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এখন ঠাইত আহিম বা এনেকুৱা এটা মন্দিৰত আহিম আজি সঁচাকৈ আহি পালোঁ দিঠকতে কৃষ্ণ সঁচাকৈ খুব ভাল লাগিছে চাইকেলখন ইয়াতে ষ্টেণ্ড কৰি ল'ব লাগিব আমি চাইকেলত আহিছোঁ আমি আহি পাই গ'লোঁ আৰু এইখনতে সোণাইতে আমি ভৰিখন ধুলোঁ প্ৰথমতে হাত ভৰিকেইটা যিহেতু মই পেচাব কৰি আহিলোঁ আৰু এতিয়া দেখিছে কৈলাশ বনাই থৈছে ইয়াত আৰু এখন নুঠোঁ সোণাইত ধোৱা মজাই বেলেগ চাওক তো ফাইনেলি আমি আহি পাই গ'লোঁ আৰু ভৰিকেইটা ধুলোঁ ইয়াতে গাইছ আমি আহি পাই গ'লোঁ আৰু সিফালে ভৰি হাত ধুই পেলাই আকৌ ওলটাকৈ ঘূৰি আহিলোঁ যিহেতু দেখিছে এইফালে এটা গেট আছে আৰু ইয়াত আমি পোনপ্ৰথমে বন্তি তেল কিনি ল'ম আৰু ইয়াত বন্তি তেল কিনি ল'ম আৰু বৰ্তমান ইয়াত তেল ধূপ লৈ আহি গ'লোঁ আমি এতিয়া বৰ্তমান নামঘৰ মানে মন্দিৰৰ ভিতৰত যাম আৰু ই আহিছে ডিউটি আহি আছে আৰু এইফালে চাওক না কিমান সুন্দৰ খুব ভাল লাগিছে আৰু গাইছ চাওক না এইটোৱে হৈছে গেটটো আৰু এইফালে যাব লাগিব আমি এইফালে এতিয়া আমি বৰ্তমান ইয়াতে বন্তি জ্বলালোঁ ধূপ জ্বলালোঁ আৰু ইয়াত ফুট ল'লোঁ তাৰপিছত কিবা নিমালি দিলে আৰু ৰ'ব বেটেমা দেখুৱাই দিছোঁ ফটো অলপ খুব সুন্দৰ লাগিছে সঁচাকৈ এতিয়া বৰ্তমান আমি মানে মন্দিৰটো কাষে কাষে অলপ ঘূৰি আছোঁ আৰু দেখিছে মন্দিৰটো কাষে কাষে অলপ ঘূৰি আছোঁ এইফালে চাওক মন্দিৰটোৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ ইফালে চবতো খুব সুন্দৰ লাগিছে সঁচাকৈ গাইছ আমি সোমাইছোঁ সুৰংগৰ মাজত আৰু এইফালে দেখিছে কৈলাশ বনাই থৈছে একেবাৰে কৈলাশ বনাইছে সুৰংগৰ মাজত আছোঁ বৰ্তমান এতিয়া আমি আৰু চাওক চাব লগা দৃশ্যবিলাক আৰু আহিব লগা ঠাইবিলাক ওপৰটো চাওক বনাই আছে বাৰু কমপ্লিট হোৱা নাই সুৰংগটো কৈলাশটো ওলা যাম ব'ল আৰু চাওক এয়া বাহিৰত পাই গ'লোঁ ইয়াতে অলপ আগত গৈ ফটো উঠিম তাৰপিছত আমি যাবগৈ লাগিব দেৰি কৰি নাথাকোঁ বেছিকৈ আৰু যামগৈ ইয়াৰ পৰা बादल में चलता रहा गगन बरस पड़ा तो आवा नील गगन को
গাইছ ইয়াতে ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ আৰু এতিয়া ইয়াৰ পৰা যাব লাগিব আমি নগাঁৱলৈ বুলি আৰু কি কয় সেইফালে তো আৰু গাইছ এতিয়া আমি ইয়াৰ পৰা যাব লাগিব আৰু আমাৰ চাইকেল ল'ব লাগিব আৰু বহুত দেৰি হৈ গৈছে তাত বহুত ইমান সময় নাথাকিব পাৰিছোঁ হ'লেও থাকি পালোঁ যিহেতু আৰু যাবই লাগিব ইয়াৰ পৰা ব'লক আৰু চাওক না কিমান ৰাইজ আহিছে ইয়াত আৰু অলপ পিছত ইয়াতকৈ বেছি অহা দেখিব আৰু বেছি দেৰি ৰখি নাথাকোঁ আমি যিহেতু দেৰি হ'ব আমি যাব লাগিব আৰু নগা পাবগৈ লাগিব নাখাওঁ নগা পাবগৈ লাগিব আৰু ইয়াৰ পৰা এনেকৈ ওলাই আহিলোঁ আমি আৰু ল'ব লাগিব চাইকেল আৰু যাব লাগিব এতিয়া বৰ্তমান আমি ইয়াৰ পৰা চাইকেল লৈ ওলাব লাগিব আৰু ইয়াতে লগ পালোঁ পৱন দাহঁতক আৰু এইফালে পৱন দা আৰু বৰ্তমান এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু পৱন দা লগ পালোঁ এতিয়া বৰ্তমান পৱন দা আহিছে আৰু এইফালে আছে প্ৰাঞ্জল দা আহিছে ধূপ তেল গাখীৰ লৈ আহিছে কি আছে দেখোন ধূপ তেল গাখীৰ লৈ আহিছে আৰু এইফালে পৱন দাই কিনি আছে ধূপ তেল বন্তি দুটা পৱন দা পৱন দা কিবা এটা ক'ব লাগিল সকলোকে শিৱৰাত্ৰি শুভেচ্ছা ভগৱানে যাতে সকলোকে মংগল কৰক তাৰে কামনা কৰিছোঁ আৰু এইফালে হেমন্ত দা ভিডিঅ' হৈ আছে কেনেকুৱা লাগিছে কি লৈ আহিছে পূজা সামগ্ৰী লৈ আহিছে আৰু এতিয়া শিৱ মন্দিৰত যাব আমি আহিলোঁ শিৱ মন্দিৰৰ পৰা এতিয়া আমি নগাঁও যাম মহামৃত্যুঞ্জয় এই চাইকেল লৈ যাব হ'ব দিয়ক যাওঁ এতিয়া পিছত লগ পাম আৰু এনেকৈ এতিয়া আমাৰ চাইকেলখন কথা থাকিলে মোৰ চাইকেল আৰু এইখন মোৰ চাইকেল এতিয়া যাওঁ বৰ্তমান গাছ আমি এনেকৈ ইফালে নগাঁৱৰ পৰা আহি ঐয়াগাঁও চব পাই গ'লোঁ আৰু ইফালে যায় গুৱাহাটী সেইটো ৰুটে যায় গুৱাহাটী আৰু এইফালে যাব লাগিব আমি এতিয়া তেজপুৰ যোৱা ৰুটেৰে আমি লেফ্টত যাব লাগিব মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু এইটোৱেই হৈছে ঐয়াগাঁও চক ৰ'ব অলপ বেক কেমেৰা দেখা দিওঁ আৰু এইটোৱে হৈছে ঐয়াগাঁও চক এইফালে গুৱাহাটী এইফালে নগাঁও চিধা গুৱাহাটী আৰু এইফালে তেজপুৰ সেইটো চাইডে মহামৃত্যুঞ্জয় বলক আৰু আছে এইফালে আগত গৈ অলপ আগত গৈ লেফ্ট ল'ব আৰু সেইফালে যাব লেফ্টত যাবগৈ আৰু এতিয়া আমি এইফালে লেফ্ট ল'ব লাগিব মানে বাওঁহাতে আৰু এইফালে এইটোৱে হ'ল তেজপুৰ যোৱা ৰুট কলিয়াবৰ তেজপুৰ যোৱা ৰুট আৰু এইফালে অলপ আগত গৈ পাব মহামৃত্যুঞ্জয় মন্দিৰ ব'লক আৰু দেখুৱাই যাবলৈ চেষ্টা কৰিম তো আৰু গাইছ আমি এনেকৈ ঐয়াগাঁও চক পাৰ হৈ পেলাই আহি আছোঁ এতিয়া বৰ্তমান মেইন ৰুটেৰে মানে হাই ৰুটেৰে আহি আছোঁ এতিয়া বৰ্তমান আৰু অলপ আগুৱাই যাব লাগিব ৰ'ব ক'লৈ যায় চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব ৰ'ব ক'ত যায় চাই থাকক এতিয়া মেইন বস্তুখিনি পাবলৈ আছে মানে আচল হেৰিটো এতিয়া পাব নহয় আচল ভিউটো আছে এতিয়া পাব মহামৃত্যুঞ্জয় আচল ভিউটো মানে মহামৃত্যুঞ্জয় পইণ্ট ন ক'ত যায় চাই থাকক সেইটো কাৰণে স্কিপ নকৰিব চাই থাকক পাম গৈ যায় বেছি সময় নাই আৰু অলপ গাইছ মহামৃত্যুঞ্জয়লৈ যোৱা আমি ৰাস্তাটো পাই গ'লোঁ আৰু এইটোৱে হৈছে ৰাইট চাইডে যাব যদিহে আপোনালোকে নগাঁও ফালৰ পৰা আহিছে তেতিয়াহ'লে ৰাইট চাইড আৰু যদিহে তেজপুৰ ফালৰ পৰা আহিছে মানে কলিয়াবৰ ফালৰ পৰা আহিছে তেতিয়াহ'লে লেফ্টত আৰু এইটো ৰাস্তাৰে আমি যাব লাগিব আগুৱাই স্বাগতম মহামৃত্যুঞ্জয় মন্দিৰলৈ আমাক স্বাগতম জনালে এনেকৈ আৰু সেয়া এইটো ৰাস্তাৰে আমি যাব লাগিব এতিয়া ইয়াৰ পৰা অলপ দূৰ আৰু গাইছ আহি এইটো আমি ইয়াৰ পৰা দেখা পালোঁ ইয়াৰ পৰা সেইটো দেখিছেনে মহামৃত্যুঞ্জয় মন্দিৰ আৰু সেইটো চাওক সেইটো দেখিছে নাই সেইটো গাইছ চাওক না
গাইছ আমি ফাইনেলি আহি পাই গ'লে দেখিছে গাড়ী কিমান ভিৰ আৰু এইফালে হৈ এনেকৈ ৰাস্তা এফালে সোমাই আহিলোঁ লেফ্টেৰে আৰু এইফালৰ পৰা আগুৱাই যাব লাগিব সেইটো ডিপজুদি গ'লে আগত তো আৰু গাইছ দেখিছেনে আমি পাই গ'লোঁ আহি আৰু অলপ আৰু চাইকেল লৈ অহাৰ কাৰণে আমি চাইকেলখন দাঙি কৰি লৈ আহিব পাৰিলোঁ আৰু গাড়ী আনিলে দেখিছে কিমান ফচিবলগীয়া হৈছে গাড়ী আনিলে আৰু চাইকেল কাৰণে আমি বাচি গৈছোঁ আৰু আমি এনেকৈ চাইকেল আনি বাচি গৈছোঁ আৰু চাইকেল দাঙি লৈ আহিব পাৰিছোঁ গাড়ীটো দাঙি লৈ আহিব নোৱাৰোঁ আমি চাইকেলটো দাঙি লৈ আহিব পাৰিম সেয়ে চাওক পাই গ'লোঁ তো আৰু ফাইনেলি আমি এতিয়া পাই গ'লোঁ আৰু এইখন আছিলে আমাৰ চাইকেল সেইকেইখন আৰু এতিয়া আগুৱাই যাম ব'ল আৰু এতিয়া অলপ আগুৱাই যাম ইয়াৰ পৰা আৰু সেইটো দেখিছে অলপ আগত চাওক দৌৰিলে পৰা আহিব ইমান গুৰুত্ব নাছিলে চাওক নাগত মহামৃত্যুঞ্জয় মন্দিৰ সেইটোৱেই আৰু সেইফালে চাওক আৰু গাইছ এনেকৈ আমি মহামৃত্যুঞ্জয় মন্দিৰ আহি পাই গ'লোঁ চোৱা আৰু এয়া দেখিছে 27 ফেব্ৰুৱাৰীৰ পৰা 5 মাৰ্চলৈকে যি ষ্টীল ফাণ্ড প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াতে কৰা হৈছিল এয়াই ষ্টীল ফাণ্ড প্ৰতিষ্ঠা ইয়াতে কৰা হৈছিল আৰু এইফালে এটা আছে বহুত ডাঙৰ হেলিপেড আৰু হেলিকপ্টাৰ আহিলে তাতে নামিব এইডোখৰতে আছে এটা হেলিপেড দেখিছে কিমান ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটা হৈছে মানে কিমান ভক্তপ্ৰাণ ৰাইজ আহিছে ইয়াত আৰু চাওক কিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেখিছেনে গাইছ চাওক না ইমান মানুহ আৰু এতিয়া বৰ্তমান আমি চাকি বন্তি ল'লোঁ চাকি বন্তি জ্বলাম তাত গৈ আৰু ইয়াতে চেনেলটো থৈ লওঁ ৰ'ব চেনেলে থ আৰু ইয়াতে চেনেল থৈ দিওঁ আৰু এতিয়া চেনেলটো থৈ দিলোঁ চেনেল থৈ পেলাই অলপ আগুৱাই যাম এতিয়া বৰ্তমান গাইছ আমি তেল ধূপ লগালোঁ আৰু লগাই পেলাই এতিয়া লাইনত ৰখি আছোঁ আৰু লগাই থ'ব লাগিব মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব সেইকাৰণে আমি লাইনত ৰখি আছোঁ এতিয়া আৰু চাওক আৰু গাইছ বৰ্তমান মই মন্দিৰৰ ভিতৰৰ পৰা দৰ্শন কৰি আহিলোঁ পিছে ভিডিঅ' কৰিব নোৱাৰিলোঁ তাত কিয়নো তাত ভিডিঅ' কৰিব দিয়ে তাত মোবাইল দিব দিয়ে আৰু এইফালে দেখিছে ফুট দিলে আৰু এইফালে নিমালি দিলে প্ৰসাদ খালোঁ তাৰপিছত গুচি আহিলোঁ এনেকৈ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰ বাবে বহুত দুখিত বাহিৰতে কৰোঁ দিয়ক আৰু গাইছ ইয়াৰ পৰা চাই লওক ভিতৰত গ'লোঁ ফটো বা ভিডিঅ' কৰিব নিদিলে চ' এতিয়া ইয়াৰ পৰা চাই লওক ভিতৰত গ'লোঁ কিন্তু নিদিলে কি হ'ব আৰু চাওক না ইমান সুন্দৰ লাগিছে সঁচাকৈ আৰু এইফালে এটা সাৰ গৰু বনোৱা হ'ব ইয়াতে বেগটো লগ আৰু চাওক না গাইছ ফাইনেলি গাইছ বিগ বছক লগ পালোঁ ইয়াত বিগ বছ আগত গৈছে বিগ বছক লগ কৰিব চেষ্টা কৰিম ফাইনেলি আমি বি বছৰ লগ পাই গ'লোঁ আজি বি বছৰ লগ কৰিহে আৰু পাই গ'লোঁ বি বছক ভাই ইমান সুন্দৰ লাগিছে সঁচাকৈ বি বছক পাই গ'লোঁ আজি বি বছ সঁচাকৈ ভুলৰ নাথাকে আজি বহুত মানে চবকে মিলাই দিছে আৰু মোৰ এজন ফেচবুক ফ্ৰেণ্ডক লগ পালোঁ মোৰ মানে এজন ছাবস্ক্ৰাইবাৰক লগ পালোঁ হেৰিত আৰু এতিয়া বৰ্তমান লগ পাইছোঁ বি বছক ভাল লাগিছে সঁচাকৈ বি বছ বিগ ফেন
তো ফাইনেলি আজি মই লগ পাই গ'লো 𝐕_বয়ছক সদায় ভিডিঅ' চাই থাকোঁ 𝐕_বয়ছক ভাল লাগিল थैंक यू गाइस और तो अभी पहुंचा इधर हाँ अभी 𝐕_बॉयस पहुंच गया और हम लोग भी साइकिल लेके आया यहाँ पर वीडियो देखने हमारा घर यहाँ से ज़्यादा दूर नहीं है लगभग 30 किलोमीटर होगा ज़्यादा नहीं है और सब ना गाइस ভাল লাগিলে 𝐕_বয়ছক লগ পালো আজি फाइनली ये 𝐕_বয়ছ का BMW ये देखिए गाइस ये है 𝐕_বয়ছ का BMW আৰু এয়া 𝐕_বয়ছৰ লগত আহিছে 𝐕_বয়ছৰ বন্ধুসকল हाय हाय 𝐕_বয়ছৰ বন্ধুসকল আহিছে ভাই নাম मैं विक्टर पगलारी আৰু ভাই नवज्योति নৱজ্যোতি আৰু हे राकेश ৰাকেশ আৰু তোমাৰ मो पगलारी পদ্ম আৰু এইফালে ভাই নামটো जेकल हाजरी আৰু ফাইনেলি গাইছ আমি 𝐕_বয়ছক লগ কৰি আহি গ'লো আৰু অলপ আগত যাম 𝐕_বয়ছক লগ পালোঁ বহুত ভাল লাগিলে আজি কিবা বিশ্বাসে হোৱা নাই খুব ভাল লাগিলে 𝐕_বয়ছক লগ পালোঁ আৰু এইফালে আগত যাবলৈ চেষ্টা কৰিম আগতনো কি আছে চাওঁগৈ ব'লকচোন ফাইনেলি গাইছ আমি চাইকেল লৈ ল'লোঁ আৰু আমাৰ BMW লৈ ল'লোঁ और हम जाम घर गाइस अब आप लोग बताओ कैसा लगा 𝐕_বয়ছ को मिलके तो गाइस कैसा लगा 𝐕_বয়ছ को मिलके कमेंट सेक्शन पे कमेंट करके जरूर बताना और गाइस এতিয়া আমি বৰ্তমান চাইকেল লৈ আহি গ'লো ঘৰলৈ বুলি সময় 2:30 বাজিল আৰু যাব লাগিব এটা ঘৰলৈ সোনকালে তেতিয়াহে পামগৈ ন সোনকালে মই এন্ধাৰ পালেতো নহ'ব আৰু চব কিমান ভিৰ বহুত ভিৰ গাইস খোজকাঢ়ি আছোঁ और गाइस साइकेल लो फैसिलिटी चाওক साइकेल है যাবগৈ চবতে যাবগৈ পানীটো যাব বোকাটো যাব साइकेल है गाइस দেখিছো নাই জংঘলে মংগলে আহিছো আৰু এইফালে ভিৰ চাওক না কেনেকুৱা হৈছে আৰু অলপ পাছত আৰু বেছি ভিৰ হ'ব আমাৰ চাইকেল আৰু গাইস আমাৰ চাইকেল লৈ ফেচিলিটি দেখিছো যেনিয়ে তেনে জংঘলে মংগলে আহিব যেনিয়ে মন যায় তেনিয়ে আহিব ল'ব আৰু আমি বৰ্তমান আহি গ'লো মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আৰু বলক এতিয়া সময় পালে জাচিংফা ৰিজৰ্ট সোমামগৈ জাচিংফা ৰিজৰ্টত বলকচোন আগুৱাই যাওঁ সময় কিমান হয় চাওঁ যদিহে সময় পাওঁ তেনেহ'লে জাচিংফা ৰিজৰ্ট যাম আৰু যদিহে সময় নাথাকে তেনেহ'লে চিধা ঘৰলৈ গুচি যাম আৰু দেৱাশিষ ভাই ৰুমত ভাই বাই আৰু গাইছ মই ভিডিঅ' কৰি আছিলোঁ এইফালে কোনোবাই মোক চিনি পায় নেকি সম্ভৱ মোক মাত দি থৈ গৈছে বাই দিছোঁ কোনোবাই বাইটো দিব লাগিবই ন হাইটো দিব লাগিবই চিনি পাই সম্ভৱ মোক মোৰ ভিডিঅ' চাই চাগে নিশ্চয় যদি ভাই চাই মোৰ ভিডিঅ' মাত দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ যে ভাই তুমি বাইক লৈ আহিছা মই চাইকেল লৈ আহিছোঁ হেৰু আৰু এতিয়া ঘৰলৈ যাওঁ সময় থাকিলে জাচিংফা ৰিজৰ্ট যাম আৰু ভাই কেনেকুৱা লাগিলে একদম মজা নে আনলিমিটেড নে আনলিমিটেড নহয় আৰু আগত আহিছে গাড়ী মই যাব লাগিব আগত নহ'লে তই যাব লাগিব আগত আৰু গাইছ সেনেকৈ পথৰ মাজে মাজে এতিয়া আহি আছোঁ সময় থাকে যাম জাচিংফা ৰিজৰ্ট আৰু বলক আগলৈ আগুৱাই যাওঁ